হেল্ল' ফ্ৰেণ্ডছ ইউটিউব চেনেল নলেজ পইণ্টলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকলৈ 5টা এমেজিং ফেক্টছ যিকেইটা শুনাৰ পাছত আপোনালোকৰো চকু কপালত উঠিব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ। কিন্তু তাৰ আগতে যিসকল বন্ধু বান্ধৱী আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো ক্লিক কৰি থ'ব যাতে আমাৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। তেতিয়াহ'লে আহক পলম নকৰি আজিৰ ফেক্টছবিলাক আৰম্ভ কৰোঁ। আজিৰ ফেক্টছ নম্বৰ 1, মেকুৰীৰ থিয়েটাৰ। হয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকক কওঁ যে মেকুৰীৰ থিয়েটাৰ য'ত মাত্ৰ মেকুৰীয়ে অভিনয় কৰে, আপুনি শুনি কেনেকুৱা পাব? আপুনি নিশ্চয় ক'ব যে এইষাৰ আকৌ তুমি কি কথা ক'লা। কিন্তু হয়, ৰাছিয়াৰ এখন কেটছ থিয়েটাৰ যিখন 1990 চনত ইউৰি কুকলাছেভে আৰম্ভ কৰিছিল, য'ত 120ৰো অধিক মেকুৰীয়ে অভিনয় কৰে। এই বিখ্যাত মেকুৰীৰ থিয়েটাৰখনক জনা যায় দ্য মস্কাও কেটছ থিয়েটাৰ। এইষাৰ শুনাৰ পাছত আমি নিশ্চয় ক'ব লাগিব তু হে তেৰেকো নাহি পাতা লেকিন তু হে। আমি মেকুৰীক অভিনেতা বুলি ক'বলৈ বাধ্য হ'ব লাগিব। গতিকে আহক যাওঁ আজিৰ দ্বিতীয়টো ফেক্টলৈ। ফেক্ট নম্বৰ 2, শিল বনাই দিয়া পানী। হয়, এইষাৰ কথা যদি আপোনাক কওঁ যে আপুনি কিবা পানী এখিনি যেতিয়া চুব, পানীখিনি চোৱাৰ লগে লগে আপুনি শিল হৈ যাব, আপুনি কি ক'ব? আপুনি ক'ব যে এই কথাষাৰৰ কিবা চেঞ্চ আছে নেকি? নিশ্চয়। লেক নেট্ৰন নামে ইষ্ট আফ্ৰিকাত তাঞ্জিয়াত এটা লেক আছে, এটা হ্ৰদ আছে, য'ত pH অৰ্থাৎ পাৱাৰ অফ হাইড্ৰজেন 10.5 হয় আৰু এই পানীখিনিত ছ'ডিয়াম কাৰ্বনেট আছে। এই পানীখিনি স্পৰ্শ কৰা মাত্ৰেই যিকোনো জন্তু লগে লগে তাৰ স্কিন আৰু চকু সম্পূৰ্ণৰূপে জ্বলি যায়। ইয়াৰ পানীখিনি ছামাৰ ৱেডাৰৰ কাৰণে 41 ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে গৰম হয়। আৰু একমাত্ৰ লেক নেট্ৰনেই নহয়, লেক বাহি, এই দুইখন হ্ৰদ ইষ্ট আফ্ৰিকাত আছে। যদি কেতিয়াবা ইষ্ট আফ্ৰিকালৈ যায়, এই দুইখন লেকৰ পাৰে পাৰে ঘূৰিব, কিন্তু ভুলতো ইয়াত সাঁতোৰাৰ কথা নাভাবিব। যাওঁ নেক্সট। তো তাৰ আগতে যদি ভিডিঅ'টো চাই ভাল পাই আছে, লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তাৰ আৰম্ভ কৰোঁ। নেক্সট যাওঁ আমি থাৰ্ড ফেক্টলৈ। আজিৰ ফেক্ট নম্বৰ 3, আধা মাটি আধা ঘাঁহ। হয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকক কেতিয়াবা টেনিছ খেলত আপোনালোকক দেখে যে এখন কোৰ্ট যিখনৰ আধা মাটি আছে আৰু আধা ঘাঁহ আছে, আপোনালোকক ক'লে আপোনালোকে কেনেকুৱা পাব? খেলি ভাল পাব নে বেয়া পাব? তাৰ আগতে শুনি কেনেকুৱা পাব? তো আপোনালোকে নিশ্চয় ক'ব এষাৰ কথা কোৱাৰ পিছত, পিকে বাত কৰ ৰাহা হে কিয়া? কিন্তু মই পিকে কথাটো কোৱা নাই, মই সঁচা কথাই কৈ আছোঁ। মে' 2, 2007 চনত এই খেলখন আৰম্ভ কৰা হৈছিল, যিখন কোৰ্টৰ এফাল আছিল মাটি আৰু আনফালে আছিল ঘাঁহ। আৰু প্ৰতিদ্বন্দ্বিতা কোনে কোনে কৰি আছিল? প্ৰতিদ্বন্দ্বিতা কৰিছিল এফালে অৰ্থাৎ ঘাঁহত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰগাৰ ফাৰ্ণাণ্ডেজ, যি ৱৰ্ল্ডৰ টপ প্লেয়াৰ আছিল মেন্স ছিংগলৰ, যি গ্ৰাছত অৰ্থাৎ ঘাঁহত 48খন মেটছ জিকি আছিল। আৰু আনফালে অৰ্থাৎ মাটিত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰাফেল নাডালে, যি ৱৰ্ল্ডৰ ছেকেণ্ড মেন্স ছিংগল প্লেয়াৰ আছিল। আৰু একেই মাটিত তেওঁ 72খন খেল জিকি আছিল। এই কোৰ্টখন দুয়োজনৰ কাৰণে সমানকৈ বনোৱা হৈছিল আৰু এই কোৰ্টখন বনাবলৈ খৰচ হৈছিল $1.63 মিলিয়ন। আৰু মাত্ৰ 19 দিনত এই কোৰ্টখন বনোৱা হৈছিল। তো আপোনালোকে কেনেকুৱা পালে কথাজনী আমাক নিশ্চয় জনাব কমেণ্ট বক্সত। তো গৈ আছোঁ আজিৰ ফেক্ট নম্বৰ 4। ফেক্ট নম্বৰ 4, অকলেই 15 মিনিট খেলিলে এখন ফুটবল খেল। হয় বন্ধু বান্ধৱীসকল, 15 মিনিটলৈকে অকলেই এখন ফুটবল খেল খেলি আছে। অৱশ্যে এইটো বেয়া কথা নহয়, এইটো এটা ভাল কথা, কাৰণ অকলে যদি আমি খেলোঁ, জিকিমো আমি, হাৰিমো আমি অকলেই। কিন্তু এইটো এটা সঁচা কথা। এইটো হৈছিল আপোনাৰ লণ্ডনৰ ঘটনা, ডিচেম্বৰ 1937ৰ। খেল হৈ আছিল চেলচি ভাৰ্চেছ চাৰ্লটন ফুটবল ক্লাবৰ মাজত। এই খেলখনত অধিক কুঁৱলী পৰিলে। অধিক কুঁৱলী পৰাৰ কাৰণে খেলখন মাত্ৰ 1 ঘণ্টাতেই খেলখন ৰখাই দিয়া হ'ল। আৰু গ'লকিপাৰৰ পিছফালে যিহেতু হুলস্থুল হৈ আছিল, হুলস্থুল হোৱাৰ কাৰণে গ'লকিপাৰজনে ৰেফাৰীজনৰ হুইচেল নুশুনাৰ কাৰণে অধিক কুঁৱলীত তেওঁ ভাবি আছিল যে খেলখন হৈ আছে। আৰু সেইবাবে তেওঁ খুব ফ'কাছত অধিক কুঁৱলীৰ মাজেদি তেওঁ চাই আছে যাতে প্ৰতিদ্বন্দ্বীৰ বল আহি যাতে তেওঁ গ'ল পোষ্টৰ ভিতৰত নোসোমায়। সেইকাৰণে খুব ফ'কাছত তেওঁ খেলখন চাই আছে। কিন্তু 15 মিনিটৰ পাছত যেতিয়া ষ্টেডিয়াম পুলিচে তেওঁক জনাইছে যে খেলখন শেষ হৈ গ'ল, অৰ্থাৎ খেলখন ৰখাই দিয়া হ'ল, 15 মিনিট হৈ গ'ল খেলখন ৰখাই দিয়াৰ, তেতিয়া তেওঁ মনত বৰ দুখ পালে। বৰ দুখ পাই তেওঁ কয় যে বৰ দুখৰ কথা,
মোৰ বন্ধুসকলে মোক পাহৰি গ'ল, অথচ মই তেওঁলোকৰ গ'ল পোষ্টৰ ৰক্ষা কৰি আছোঁ। তো এনেকুৱা হ'ব নালাগে। আমি যেতিয়া টীম এটা কৰি আছোঁ, টীমত সকলোৱে কৰিব লাগে। আৰু মেবি বেলেগ কিবা কাৰণৰ কাৰণেও চাগে বাকী প্লেয়াৰসকলে পাহৰি গ'ল গ'লকিপাৰজনক, কিন্তু হ'ব নালাগে তেনেকুৱা, সেইটো বেয়া লাগিলে। যাওঁ আজিৰ নেক্সট ফেক্ট নম্বৰ 5লৈ। ফেক্ট নম্বৰ 5, ঘৰৰ ভিতৰে চলিল ৰেল। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰৰ ভিতৰে এখন ট্ৰেইন চলি যায় আপোনাৰ কেনেকুৱা লাগিব? অৱশ্যে কিছুমান ক্ষেত্ৰততো ভাল হ'ব, যে আমি ষ্টেচনৰ কাৰণে আকৌ দৌৰি যাব নালাগে, আমাৰ ঘৰতে থাকিব ট্ৰেইন। কিন্তু এইটো এটা সঁচা ঘটনা। এই ঘটনাটো ঘটিছিলে আপোনাৰ চংকুইং নামৰ চাইনাৰ জেগাডোখৰত, য'ত এপাৰ্টমেণ্টৰ ভিতৰেদি ট্ৰেইন যায়। হয়, এপাৰ্টমেণ্টৰ ভিতৰেদি ট্ৰেইন যায়, আৰু ইয়াত মাত্ৰ পেছেঞ্জাৰ ট্ৰেইন বা লাইট ৱেইট ট্ৰেইন নাযায়, ইয়াত হেভি ৱেইট ট্ৰেইনো যায়। আৰু যেতিয়া ট্ৰেইন যায় 6 নম্বৰৰ পৰা 8 নম্বৰ মহলালৈকে গম পাই যায় ট্ৰেইনখন যোৱাৰ প্ৰভাৱ কেনেকুৱা হয়। তো হয় বন্ধুসকল, ঘৰৰ ভিতৰেদিও ট্ৰেইন গৈছে। তো আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব কমেণ্টত। লগতে লাইক কৰি যাব যদি ভিডিঅ'টো ভাল পাইছে, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আমাৰ নলেজ পইণ্ট ইউটিউব চেনেলটোক। আজিলৈ ইমানেই, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে